Good morning, sir. গুড মৰ্ণিং। আচ্ছা ল'ৰা ছোৱালীহঁত আজি কি পঢ়িম আমি? Sir, আজি আমি কিতাপ পঢ়িম। আৰে কিতাপ পঢ়িবলৈতো আমি স্কুল আহিছোঁ, কি কথা কৈ থাকা এইবোৰ? আচ্ছা টিকিলি তুমি কোৱাচোন আজি আমি কি পঢ়িম? Sir, আজি আমি অৰুণজীৱৰ বিষয়ে পঢ়িম। ঠিক আছে। নগেন তই কচোন। ছাৰ, আপুনিতো সদায় প্ৰশ্ন কৰি থাকে। আজি মই এটা প্ৰশ্ন কৰোঁ ছাৰ, আপুনি উত্তৰ দিবনে বাৰু? কথাটো হওঁতে হয় বাৰু, কৰচোন প্ৰশ্নটো, যদি পাৰোঁ মই উত্তৰ দিম বাৰু। ছাৰ, ৰাতি খোজকাঢ়ি গৈ থাকোঁতে নলাত পৰাজনক কি বুলি ক'ব ছাৰ? নিশ্চয় মদাহী বুলি ক'ব, হয়নে বাৰু? নহয় ছাৰ, সেইজনক ফেচবুকাইটিছ, হোৱাটছএপাইটিছ বা ইউটিউবাৰকুলোচিছ বুলিও ক'ব পাৰি। ফেচবুকাইটিছ, হোৱাটছএপাইটিছ, ইউটিউবাৰকুলোচিছ, বাপৰে বাপ মৰি গ'লোঁ দেই মই। তহঁতৰ জ্ঞানৰ ভঁৰাল দেখি মই বেহুজ হৈ যাব খুজিছোঁ এতিয়া। মই কালি চাকৰি ৰিজাইন দিম। এই তই ভালকৈ কচোন এইবোৰ কেনেকৈ হ'ব? ছাৰ, এই ফেচবুক, হোৱাটছএপ আৰু ইউটিউব চোৱা মানুহবিলাকে ৰাস্তা ঘাট একো দেখা নাপায় মোবাইল স্ক্ৰীণখনৰ বাহিৰে। গতিকে ছাৰ, এইবোৰ মানুহ নালত নপৰি আৰু ক'ত পৰিব? অ' ছাৰ, আপুনি কিন্তু চাকৰি ইস্তফা দিলে আমাৰ পঢ়া শুনা গোটেই অথলে যাব। ঐ ল'ৰা ছোৱালীহঁত, মই যাওঁ। তহঁতে ঔৰংজেবাইটিছ নে কি? হে ভগৱান, মই এইবোৰৰ কি পাল্লাত পৰিছোঁ? কি বকিছোঁ মই এইবোৰ? মোৰ বাৰু হেপাটাইটিছ হোৱা নাইতো।